হাই গাইজ, মোৰ জীৱনৰ সকলোতকৈ দুখৰ সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবি এটা ভিডিঅ' বনালোঁ। সেই অভিশপ্ত দিনটো আছিল 8 এপ্ৰিল 2024, যেতিয়া মই প্ৰথম হাম হস্পিটাল গৈছিলোঁ। সূত্ৰধৰ নামৰ ডক্টৰ গাইনকলজিষ্ট এজনক দেখাবৰ কাৰণে মই আৰু মোৰ হাজবেণ্ড গৈছিলোঁ। তাত গৈ মই আল্ট্ৰাচাউণ্ড কৰি গম পালোঁ যে মোৰ কিডনীত ষ্ট'ন আছে। অৱশ্যে সেই আল্ট্ৰাচাউণ্ড ৰিপৰ্টটোত বেছিকৈ ধৰিব পৰা যোৱা নাছিল যে মোৰ কিডনীত কিমান ডাঙৰ ষ্ট'ন আছে। মই লগালগ ভয় খাই নগাঁও আহিলোঁ। নগাঁও আহি মই ডক্টৰ অজিত বৰাক দেখুওৱাৰ পিছত তেওঁ ৰিকমেণ্ড কৰিলে যে মই গৈ গুৱাহাটীৰ অৰূপ কুমাৰ নাথ নামৰ এজন ডক্টৰ আছে, যিজনে নতুনকৈ কিডনী হস্পিটাল খুলিছে, IUKD নামৰ। সেই হস্পিটালখনত গৈ দেখাব লাগে। তো মই ততাতৈয়াকৈ 13 এপ্ৰিল 2024 IUKDত পালোঁগৈ। পাওঁতে তাত ডক্টৰ বৰুণ নামৰ ডক্টৰজনক মই দেখালোঁ। তেওঁক দেখুওৱাৰ পাছত তেওঁ ক'লে যে এক্সৰে কৰক, আৰু মই এক্সৰে কৰিলোঁ, আল্ট্ৰাচাউণ্ড এইবিলাক কৰিলোঁ। লগতে মই তেজ পৰীক্ষাও কৰিলোঁ। কৰাৰ পিছত ধৰা পৰিল যে মোৰ 40 mm মান ষ্ট'ন আছে এটা কিডনীত, আৰু এটা কিডনীত মোৰ 17-8 mm এনেধৰণৰ বহুতো ষ্ট'ন আছে। তো তাৰ পাছত মই ঈদ থকাৰ কাৰণে ঘৰলৈ গুচি আহিলোঁ। 16 এপ্ৰিলত মই গৈ পেলাই মই PCNL আৰু RIRS এই দুটা মই চাৰ্জাৰী কৰিব লগা হ'ল। কাৰণ PCNLটো হৈছে মানে আপোনাৰ পিঠিৰ ফালে 3টা ফুটা কৰি পেলাই কৰে, আৰু RIRSটো পেচাবৰ বাটে দি পেলাই দূৰবীণ পঠিয়াই কৰে। মোৰ এই দুইটাই হৈছিল। লগতে মোৰ দুডাল DJ ষ্টেনো ফিটিং কৰা হৈছিলে। তাৰ পাছত মই অপাৰেশ্যনটো 16 এপ্ৰিলত কৰিলোঁ। কৰাৰ পিছত মোৰ ষ্ট'নবিলাক আপোনালোকে চাগে মই ফটো এড কৰি গৈছোঁ, দেখিছে। তাৰ পাছত মোৰ কি হ'ল, DJ ষ্টেণ্ডডাল লগোৱাৰ পাছত যেতিয়া মোৰ ৰাইট ফালে DJ ষ্টেণ্ডডাল তললৈ নামি আহিল, আকৌ মোৰ 18 এপ্ৰিলত আকৌ চাৰ্জাৰী কৰি ষ্টেণ্ডডাল ভালকৈ ফিটিং কৰিব লগা হ'ল। তাৰ পাছত মই 18 এপ্ৰিলৰ দিনাখন সন্ধিয়াই মোক ডিছচাৰ্জ দিলে। ঘৰ আহি পালোঁহি। ঘৰ পোৱাৰ পাছতো মোক ইনফেকশ্যনৰ কাৰণে 9টা চেলাইন দিলে। মোৰ হাজবেণ্ডে মোৰ কাৰণ কেনুলা লগোৱা আছিল। মোৰ হাজবেণ্ডে 19 এপ্ৰিলৰ পৰা সেইবোৰ মোৰ মা ঘৰতে চেলাইন দিবলৈ ল'লে। তাৰ পাছত মই অৱশ্যে লাহে লাহে ঠিক হ'বলৈ লৈছোঁ। কিন্তু এনেস্থেচিয়া দিয়াৰ কাৰণে বমি আহি আছিল, মাথা ঘূৰাইছিল, পেইনো বহুত হৈছিল। মানুহে কয় যে PCNL কৰক বা RIRS কৰক, এইবিলাক কৰিলে কেতিয়াও বিষ নহয়, কিন্তু বহুতেই মোৰ পেইন হৈছিল। মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। লাহে লাহে মই ভাল হ'বলৈ লৈছিলোঁ। তাত দিয়া ডায়েট চাৰ্ট অনুসৰি মই খাবলৈ লৈছিলোঁ। মোৰ 68 kg আছিল, লাহে লাহে কমি মোৰ ৱেইট লছ হৈ 61 kg হ'ল। তাত দিয়া লিষ্টৰ অনুসৰি মই ৰাতিপুৱা হওক, দুপৰীয়া হওক, আবেলি তেনেদৰে খাদ্য গ্ৰহণ কৰিছিলোঁ। তাৰপিছত মোৰ দুডাল DJ ষ্টেণ্ড লগোৱা আছিল। সেই DJ ষ্টেণ্ডডাল মই 16 মে 2024 তাৰিখে গ'লোঁ DJ ষ্টেণ্ড দুডাল ৰিমুভ কৰিবৰ কাৰণে। ষ্টেণ্ড দুডাল ৰিমুভ কৰাওঁতেও এনেস্থেচিয়া দিছিলে, দি পেলাই তাৰ পাছতহে ষ্টেণ্ডকেইডাল ৰিমুভ কৰিছিল। আৰু মোৰ তেতিয়াও পেইন হৈছিল বহুত, আৰু বমিও আহিছিল। মই ফটো এড কৰিম। DJ ষ্টেণ্ড দুডালো আপোনালোকে দেখিব পাইছে স্ক্ৰীণত চাগে। তেতিয়াও মোৰ বমি হৈছিলে, আৰু লগতে পেচাবৰ কাৰণে যিটো পাইপ লগাই থয়, খোলাৰ পাছত মোৰ পেচাব বহুত পৰ হোৱা নাছিল, বহুত বমি আহিছিল। পাইপডাল লগোৱাৰ কাৰণে মোৰ পাইপডাল খোলাৰ পাছত মোৰ পেচাব নোহোৱা হ'ল, ইমান পেট বিষাইছিলে। কিন্তু ডক্টৰে 11টা বজাত মোক ডিছচাৰ্জ দি দিলে। অৱশ্যে ঘৰত আহি পেচাব হ'ল। 21 মে'ত আকৌ মই IUKDত গৈ পেলাই ভৰ্তি হ'ব লগা হ'ল। 21 মে'ত মই ৰাতিটো থাকিলোঁ, কাৰণ মোৰ বহুতেই জ্বৰ উঠিছিল। তাৰপাছত মই 22 মে'ত মোৰ মমী-বা ঘৰত আহি পেলাই থাকিলোঁ। কেইদিনমান থাকিব লগা হ'ল, কাৰণ 6টা চেলাইন দিছিল ইনফেকশ্যনৰ কাৰণে। সেই 6টা চেলাইন মই মমী-বা ঘৰতে ল'লোঁ। বৰ্তমান মই এতিয়া সুস্থ। আপোনালোকে দোৱা কৰিব যাতে মই সম্পূৰ্ণৰূপে সুস্থ হওঁ। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। বাই।